Hello guys, welcome back to my channel MS Blog. তে আপোনাৰ প্ৰিয় মানুহজনে কাৰ লগত ফোনত কথা পাতে আপুনি কেনেকৈ গম পাব অতি সহজতে আজি জানিব পাৰিব যে আপোনাৰ প্ৰিয় মানুহজনে কাৰ লগত মোবাইল ফোন দি কাৰ লগত কথা পাতে বা কাৰ লগত ডেটিং মাৰে আজি মই অতি সহজতে আপোনালোকক বুজাই দিম আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু তাৰ আগতে মোৰ চেনেলটো এবাৰ ফলো বা সাবস্ক্ৰাইব কৰি লওক কামটো বিৰাট ইন্টাৰেষ্টিং কাম হয়তো কামটো কেনেকৈ কৰিব সাৰ্ভিসটো কেনেকৈ অফ কৰিব কেনেকৈ অন কৰিব মই দুইটা কামটো শিকাই দিম দুইটা কামে শিকাই দিম মই আপোনালোকে মোৰ লগত থাকক যদি মই অন কৰা শিকাই দিম যে হয়তো হয় আপোনাৰ প্ৰিয় মানুহজনৰ কলসমূহ আপোনাৰ নম্বৰলৈ আহিব লাগে মই অন কৰাটো শিকাই দিলে কলসমূহ হয়তো গোটেই কলসমূহ আপোনাৰ নম্বৰতে আহি থাকিব নিশ্চয় আপুনি অফ কৰাটো শিকিব লাগিব এই কাৰণে মই দুইটা সাৰ্ভিসে মই শিকাই দিম যে অন অফ কেনেকৈ কৰে মই দুইটা বস্তু আপোনালোকক শিকাই দিম এই সাৰ্ভিসটো সকলো ধৰণৰ মোবাইল কোম্পানীৰ মোবাইল বা এই আপোনাৰ এই কিবোৰ্ড থকা মোবাইল সমূহতো এই প্ৰযোজ্য হ'ব আৰু আপোনালোকলৈ মোৰ এটা ৰিকুৱেষ্ট এই কামটো নিজৰ প্ৰয়োজনতহে কাম কৰিব নিজৰ প্ৰয়োজনতহে প্ৰয়োগ কৰিব আপোনালোকে এতিয়া আমি আহো কামটো লৈ হয়তো সাৰ্ভিসটো কেনেকৈ অফ কৰিব কেনেকৈ অন কৰিব গোটেইখিনি মই আপোনালোকক বুজাই দি আছো আপোনালোকে লক্ষ্য কৰক মোৰ হাতত এটা স্মাৰ্টফোন আছে স্মাৰ্টফোনত মই ইয়াতে ডায়াল কৰিছো *21* এতিয়া আপুনি আপোনাৰ নিজৰ মোবাইল নম্বৰটো ইয়াতে লিখক মই এটা নাম্বাৰ লিখি আছো এনেকৈ আপোনালোকে নাম্বাৰটো লিখক হয় মোৰ নাম্বাৰটো মই দি দিলো এই নাম্বাৰটো আপোনাৰ নিজৰ নম্বৰ দিব যেহেতু আপুনি আপোনাৰ প্ৰিয়জনৰ নম্বৰৰ কলসমূহ আপোনাৰ নম্বৰলৈ আনিব বিচাৰি আছে হয়তো এই কামটো কাৰ মোবাইলত কৰিব আপোনালোকে আপোনাৰ প্ৰিয় মানুহজনৰ মোবাইলতহে কৰিব 10 ছেকেণ্ডৰ বাবে আপোনাৰ প্ৰিয় মানুহজনৰ মোবাইলটো আপোনাৰ হাতত লওক আৰু লগে লগে এই সাৰ্ভিসটো অন কৰি দিয়ক হয় ইয়াতে লাষ্টত মই শেষত হেছ ডায়াল কৰি কলপেডত মই কল কৰি দিলো হয় এতিয়া মোৰ সাৰ্ভিসটো অন হৈ গল এতিয়া মোৰ এই মোবাইলটোত এই নম্বৰত যি সমূহ কল আহিব এই মই ইয়াতে ডায়াল কৰা নম্বৰটোত গোটেই কলসমূহ এই নম্বৰলৈ ট্ৰান্সফাৰ হৈ যাব হয় এতিয়া সাৰ্ভিসটো আমি অফ কৰিব লাগে হয়তো আমি অন কৰিছো সাৰ্ভিসটো এতিয়া অফ কৰিব লাগে অফ আমি কেনেকৈ কৰিম সেই বিষয়ে মই আপোনালোকক বুজাই দি আছো আপোনালোকে স্ক্ৰিনটোত লক্ষ্য কৰক ইয়াতে মই আগত লিখিছিলো *21* লিখি মোবাইল নম্বৰ লিখিছিলো এতিয়া আমি লিখিম #21# কৰি আমি কল যেটো কল বটমেদি কল কৰে এই কলত আমি ক্লিক কৰি দিম ঠিক আছে এনেদৰে সাৰ্ভিসটো অফ হৈ যাব এতিয়া এইটো নম্বৰত এইটো মোবাইলত মোৰ এই সাৰ্ভিসটো ডিএক্টিভেট হৈ গল অফ হৈ গল আপোনালোকলৈ মোৰ এটাই ৰিকুৱেষ্ট যে এই কামটো আপোনালোকে নিজৰ প্ৰয়োজনতহে আপোনালোকে প্ৰয়োগ কৰিব অন্যথাই আপোনালোকে সমস্যাত পৰিব পাৰে ধন্যবাদ ইমান সময় মোৰ লগত থকাৰ বাবে ধন্যবাদ